ঐ পুখুৰী পাৰত কি কৰিছ? এনে বহি আছোঁ। কি হ'ল, ডিউটি নগ'লি যে? ডিউটিলৈ কিমান যাবিনো? ডিউটিলৈ গৈ গৈ জীৱনটো উপভোগ কৰিবলৈ পাহৰি গ'লোঁ। মানে এটা কথা কি জানো, আমাৰ বয়স যিমানেই পাৰ হৈ গৈছে সিমানেই ডাঙৰ হৈ গৈছোঁ, সিমানেই চোন দায়িত্ববোৰ বাঢ়ি গৈ আছে, হয়নে নহয় কচোন? কিয় নহয়? আমি ল'ৰাবোৰে লোকৰ কথা চিন্তা কৰোঁতে নিজৰ কথাই পাহৰি যাওঁ। তাকে মাহেকৰ দৰমহা কেইটাই মিলাবলৈ নাতে, সকলোতে মিলাওঁতে নিজৰ বস্তু কেইটাও কিনিব পাহৰি থাকোঁ। কি কৰিবি, এয়াইতো ল'ৰাৰ জীৱন। সেইকাৰণে চাকৰি এটাৰ প্ৰয়োজন, বুজিছনে? এৰা, কি কবি ন, কেতিয়াবা কিবা মূৰটোৱে গৰম হৈ যায়। কিমান আৰু ধাৰ কৰিবি, কিমান আৰু বাকী, দোকানৰ বাকী, কাৰেণ্টৰ বিল, ইফালে ঘৰ চলোৱা, কেতিয়াবা এইবিলাক কথা ভাবিলে কিবা মনটো বৰ বেয়া লাগে। মোৰো একেই হয়। আমাৰ নিচিনা দুখীয়া মানুহৰ জীৱন এনেকুৱাই, আৰু কি কৰিবি। হ'ব দে, ব'ল এতিয়া যাওঁ ঘৰলৈ, ব'ল 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 এইবোৰ কথা চিন্তা কৰি একো লাভ নাই। জীৱন থাকে মানে চিন্তা থাকিবই আৰু। ব'ল, আহ।